ভুলতো এনে ছোৱালীক বিয়া নকৰিব। নষ্ট হৈ যাব পাৰে আপোনাৰ জীৱন। এগৰাকী সংস্কৃতিহীন নাৰীয়ে স্বামী আৰু পৰিয়ালৰ জীৱন নষ্ট কৰি দিয়ে। সংস্কৃতিহীন মহিলাক কেতিয়াও বিয়া কৰাব নালাগে। আচাৰ্য চাণক্য আছিল এজন মহান শিক্ষক, পণ্ডিত, কূটনীতিবিদ, অৰ্থনীতিবিদ আৰু কৌশলবিদ। যদি কোনো ব্যক্তিয়ে আচাৰ্য চাণক্যৰ কথা মতে চলে তেন্তে তেওঁ নিশ্চিতভাৱে সফলতা লাভ কৰে। আচাৰ্য চাণক্যই তেওঁৰ চাণক্য নীতিত মানৱ জীৱনৰ সকলো দিশৰ কথা উল্লেখ কৰিছে। পিতৃ, পুত্ৰ, কন্যা, পত্নী আৰু বন্ধু ইত্যাদি কেনে হ'ব লাগে সেই বিষয়েও চাণক্য নীতিত বুজাই দিয়া হৈছে। চাণক্য নীতিত কোৱা হৈছে যে মানুহে কিছুমান ভুলৰ পৰা বিৰত থাকিব লাগে যিয়ে তেওঁৰ গোটেই জীৱন নষ্ট কৰিব পাৰে। আচাৰ্য চাণক্যই চাণক্য নীতিত কৈছে যে কেৱল এগৰাকী সংস্কৃতিবান মহিলাকহে বিয়া কৰাব লাগে। এগৰাকী নাৰী যদি সংস্কৃতিহীন হয় তেন্তে তেওঁ সকলো ধ্বংস কৰি পেলাব। এগৰাকী সংস্কৃতিহীন নাৰীয়ে স্বামী আৰু স্বামীৰ পৰিয়ালৰ জীৱন নষ্ট কৰি দিয়ে। সংস্কৃতিহীন মহিলাক কেতিয়াও বিয়া কৰাব নালাগে। চাণক্য নীতি অনুসৰি যদি কোনো ব্যক্তিয়ে সংস্কৃতিবান নাৰীক বিয়া কৰায় তেন্তে তেওঁৰ স্বামীৰ ঘৰখন স্বৰ্গ কৰি তোলে। এগৰাকী সংস্কৃতিবান মহিলাই স্বামীৰ লগতে তেওঁৰ সমগ্ৰ পৰিয়ালৰ যত্ন লয়, অপ্ৰয়োজনীয় তৰ্ক নকৰে আৰু স্বামী আৰু পৰিয়ালৰ লোকক কঠোৰ শব্দ নকয়। এগৰাকী নাৰীৰ সৌন্দৰ্যই সকলো নহয়। যদি কোনো পুৰুষে নাৰীৰ সৌন্দৰ্য দেখিহে বিয়া কৰায় তেন্তে এই গোটেই পৃথিৱীত তেওঁতকৈ মূৰ্খ কোনো নাই। পুৰুষে নাৰীৰ গুণক মনত ৰাখি বিয়া কৰাব লাগে। পুৰুষে এগৰাকী নাৰীৰ সৌন্দৰ্যৰ পৰিৱৰ্তে তেওঁৰ স্বভাৱ, সংস্কৃতি, বৈশিষ্ট্য, গুণ আৰু দুখৰ বিষয়ে জানি বিয়া কৰাব লাগে। যদি এগৰাকী নাৰীৰ চেহেৰা ধুনীয়া নহয় কিন্তু ভাল মূল্যবোধ আছে তেন্তে তেওঁক বিয়া কৰাই দিয়া উচিত। এনে মহিলাই পুৰুষৰ ভৱিষ্যত সুখী কৰি তুলিব। এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট, N24।